হাই বন্ধুসকল, আশা কৰো আপোনালোকে যথেষ্ট ভালে আছে। বন্ধুসকল, ডেংগুৰ সংখ্যা দিনে দিনে বাঢ়িছে। এইবোৰৰ হৈছে ডেংগু জ্বৰৰ 5টা প্ৰধান লক্ষণ। 1 নম্বৰ, ৰক্তচাপ। সাধাৰণতে ডেংগুৰ জ্বৰৰ লক্ষণ সংক্ৰমণৰ 3 পৰা 14 দিনৰ পিছতহে দেখা দিয়ে আৰু জ্বৰৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ডেংগু জ্বৰত ৰক্তচাপ স্বাভাৱিকতকৈ কম হোৱা দেখা যায়। 2 নম্বৰ, প্লেটলেটৰ সংখ্যা হ্ৰাস পায়। ডেংগু জ্বৰত তেজত থকা প্লেটলেটৰ সংখ্যা দেখা যায়। 3 নম্বৰ, উচ্চ জ্বৰ। হঠাতে ঠাণ্ডা আৰু কঁপনিৰ সৈতে তীব্ৰ জ্বৰ আৰম্ভ হয়। 4 নম্বৰ, বমি অনুভৱ কৰা। বমি অনুভৱ কৰা যেনে বমি আৰু শৰীৰত ৰঙা গোলাপী ৰঙৰ ফোঁহা ওলোৱা এই জ্বৰত দেখা যায়। 5 নম্বৰ, ভোক কমি যোৱা। ভোক কমি যোৱা, একো খোৱাৰ ইচ্ছা নোহোৱা, মুখ বা পেটত বিচলিত ৰুচি, হঠাৎ টোপনি নোহোৱা বা টোপনিৰ অভাৱ। এই ৰোগক ডেংগু জ্বৰ বুলি কোৱা হয়, যিটো জমা হোৱা পানীত প্ৰজন কৰা মহৰ দ্বাৰা বিয়পে। ইয়াৰ পৰা হাত সাৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।